ফ্ৰেণ্ডছ, আজি মোৰ খাদ্য তালিকাত আছে শাকে, তাৰপিছতে জিকা আৰু শাক কেইটামান, বিলাহী, এনেকৈ মাছটি তৰকাৰী, তিতাকেৰেলা আৰু সুৰলু ভাজি, আৰু আছে চাটু পিটিকা, আৰু আছে এটা জলকীয়া। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চেনেলটো চাই আছে যদি, ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব। প্ৰথমতে তিতা ভাজি দিয়ে খাব লাগে ভাতকেইটা, কাৰণে নিয়ম অনুযায়ী তিতা ভাজিকে খাম। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিলে, ফ'ল' কৰিলে, তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ দিছোঁ। চাটু পিটিকা, শুকান শুকান ভাত খালে একদম পূৰা ডিঙিটো লাগি যায়, ভাত নাই মানে। মাছ আছে পিছ, চাটু পিটিকা কাৰ কাৰ ভাল লাগে ক'বচোন। মোৰতো বহুত ভাল লাগে খাই। চাটু পিটিকা অকণ হ'ব লাগে, জলকীয়া অকণ সানি লৈ মজা আৰু খোৱা যোৱা ভাতকেইটা ইমান যে সুন্দৰ লাগে খাই।
তোমালোকে নাৰিকল যদি কাঁহীখন লৈ আনক বাকীটা বাঢ়ি পেলাই আৰু চাহ খাই থাকক।